এয়া মোৰ ভণ্টি আৰু এয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজত বহৰীত গৈ পিনে ভণ্টি ব্ৰহ্মপুত্ৰ নদীত হাজবেণ্ডৰ অস্থি কটাব গৈছিলে অহক অষ্টমীৰ দিনাখন। খুবেই এটা দুখ লগা পৰ্যায় মুহূৰ্ত। মোৰ ভণ্টিৰ হাজবেণ্ড বহুত অকালতে বহুত কম বয়সতে সঁচাকৈ মৰহি গ'ল। ফুলপাহ ভালদৰে ফুলিব নোপোৱাতে মৰহি গ'ল। আজি মাত্ৰ 6 মাহ হ'ল। জুবিন দা মৰাৰ কেইদিনমান পিছতে মোৰ ভণ্টিৰ হাজবেণ্ডো ঢুকাইছিল আৰু সেই ভণ্টি আজি এনেদৰে অতাব আহিলে অস্থি। এয়া মোৰ ভণ্টি আৰু এনেদৰে ভণ্টিয়ে বামুণে যিদৰে নিয়ম নীতিবোৰ কৰিব দিছে তেনেদৰে নিয়ম নীতিবোৰ কৰি আছে। সঁচাকৈ বহুত দুখ লগা কথা।